ৰাতিপুৱা শুই উঠাৰ পৰা এখন ঘৰত শান্তি নাই, মানে অকল কাম কাম কাম। এই ভণ্টিজনীটো একদম খঙে উঠি যায়। অকল কলেজ যায় সেয়াই কাম, আৰু তাই আহি কিনে অকল বিচনাখনকে চিনি পায়, বিচনাখন আৰু মোবাইলটো, সেইখিনিয়ে অকল কাম এজাত কৰি দিবলৈ মনত নপৰে। শাহু মাজনী একে একো কাম এজাত কৰি নিদিয়ে মোক, অকল মোকে চব কাম কৰিব দিয়ে। মইতো মানুহে অকণমানো ৰেষ্ট নাপাওঁ এই চবৰ পৰা, মাথাটো গৰম হৈ যায়। এনেকুৱা লাগে মাৰ ঘৰলৈ যাওঁগে নিচিনা লাগে, কিন্তু যাবও নোৱাৰো নহয়। মায়ে আকৌ গ'লে মানে কি কাজিয়া লাগি কিনে আহিছে নেকি বুলি ক'ব। তাতোতো কামে কাম, এই কামৰ পৰা শান্তি নাই মানে। একদম মানে কি যে কৰো নিচিনা লাগি যায় নহয় কেতিয়াবা। একদম একো কামেই কৰিব মন নাযায়, আৰু নকৰিলেও নহয়। শাহু মায়ে গালি পাৰিব, এফালে এখেতে গালি পাৰিব, আকৌ মাক যদি ফোন মাৰি কিনে লগাই দিয়ে চেছে, আৰু মাৰ পৰা আৰু এক্সট্ৰাকে গালি খাম মই। চোতালখনো ইমান ডাঙৰ নহয়, চোতালখন সাৰোতে 1-1.5 ঘণ্টা সময় লাগি যায় একদম মানে। আৰু ঘৰ চৰটো সদায় মুচিব লাগে, মাথাতে গৰম হৈ যায়। এই চহৰৰ পকা ঘৰবোৰত কটি গাঁৱৰ ঘৰবোৰে ভাল, সদায় মুচিব নালাগে, চুচিব নালাগে, এসপ্তাহত এদিন মুচিলে হৈ যায়। ইয়াততো সদায় ডেইলি মুচি থাকিব লাগে, একদম মাথাটো গৰম হৈ যায়। চোতালো নেহাৰিলেও নহয়, গছৰ পাতখিনি ইমানকে সৰে নহয়, কেতিয়া যে গছৰ পাতখিনি সৰি এটাব নহয়। বৌ, মোৰ কলেজ যোৱা টাইম হৈ গ'ল, তুমি এতিয়ালৈকে পাকঘৰত নাই সোমোৱা। মই এতিয়া ভোকে পিয়াহে কলেজ যাবলগীয়া হৈছে। কি কৰি থাকা অকল হা, এনেই কাম নাই বন নাই, ঝাৰুটো হাতত লৈ চোতালখন সাৰোতে ইমান টাইম লাগে নে তোমাৰ? অকল যে চোতালখনকে সাৰোতে 1-1.5 ঘণ্টা লগোৱা। কি মোৰ সদায় ভোকে পিয়াহে মই কলেজ যাবলগীয়া হয়, কেণ্টিনত খাই ল'বলগীয়া হয়। টকা পইচা কিমান খৰচ হয় তুমি জানা নেকি? তুমি এতিয়া 10 পইচা এটা নিদিয়া, অকল মানে সোনকালে শুই উঠি ভাতকেইটা বনাই দিব নোৱাৰে, অকল চোতালখন সাৰি দেখাব একদম 1-1.5 ঘণ্টাত। টাইমখিনি কেতিয়া যাওক বুলি ভাবে চাগে যে সুস্তি গোটেইজনী। হয়, মুখখন চম্ভালি কথা কবি। নিজে তই কাম এটা নকৰ, শুই থাক, অকল মোবাইল চাই থাক। মই চোতালখন সাৰোতে কিমান সময় লাগে মই জানিছো। মই বেয়া হৈ অহাৰ পৰা এখন ঘৰলৈ তই চোতাল সাৰিয়ে নাই পোৱা চাগে। চোতালখন এই ঝাৰুটো চুই পাইছ? কেনেকুৱা ঝাৰুটো, খহটা নে মিহিন নে কি? চোতালখন সাৰি পাইছ? কিমান কষ্ট হয়, কঁকাল একেবাৰে পোন কৰিব নোৱাৰা হৈ যায়, বেকা হৈ থাকে। তইতো একদম শুই থাক আৰামত, মহাৰাণী জীয়েকৰ নিচিনা। কাম এটা নকৰ। কি কাম আছে? কি কাম কৰিম মই? ঘৰত ইমান ডাঙৰ ছোৱালী এজনী থাকোতে মই চব কাম কৰিবলগীয়া হৈছে। কিবা এটা কাম যে কৰি দিওঁ বুলি নাই, ৰাতিপুৱা শুই উঠিয়ে কাম বন নকৰাকে মুখখন ধুইয়ে, দাঁত ব্ৰাছ কৰিয়ে, গাটো ধুৱে বা নুধুৱে কলেজলৈ ওলাই মেলি যায়। কলেজৰ পৰা আহি মেলি আকৌ ভৰিয়ে ধুব, ভাতগাল খাব, ৰাক্ষসৰ নিচিনা আকৌ শুব, মোবাইলটো চাই আকৌ উঠিব ৰাতি আকৌ ৰাতি ভাত খাব, আকৌ শুব। সিমানেই অকল তোৰ, আৰু কাম বন নাই। আৰু কাম বন নাই বুলি যে কৈ আছ তই, কিমান কাম আছে? ৰাতিপুৱা শুই উঠি কাঁহী বাতি ধুই দিব পাৰ, কাঁহী বাতি ধুই পাইছ কেতিয়াবা? নখকেইটা বেয়া হ'ব বুলি কাঁহী বাতি নুধুৱাকে থাক। একদম মানে খঙে উঠি যায়, তোক দেখিবলৈ মন নাযায়। সেইকাৰণে তোৰ নিচিনা বোৱাৰী এজনী থাকোতে মই কিয় কাম কৰিম? আকৌ বিয়া হৈ আহিছিলি কেলে নহ'লে? বিয়া হৈ আহিছ যদি এখন ঘৰতে কাম বন কৰিবই লাগিব। আকৌ মই তই জড়িত, তইতো নকৰিছিলি চাগে। তইতো এনেকে মোৰ নিচিনা আৰামত আছিলি চাগে। এতিয়া মই আৰাম কৰিব লাগিব তো অকণমান। বোৱাৰী হ'লে মই আৰু কৰিব লাগিব, জড়িতও কৰিম, বোৱাৰী হৈও কৰিম। কথা হ'ল নেকি সেইটো? তইতো জড়িত কৰা নাছিলি চাগে। আমি জড়িত তোৰ নিচিনা এনেকে খাই বহি শুই থকা নাই, বুজিছ? মোবাইলটো চাই তইতো একোৱে নকৰ। আমি সৰুতে যেতিয়া জড়ি আছিলো, সৰুৰ পৰাতো কৰোৱেই। জড়ি আছিলো যেতিয়া স্কুললৈ যোৱাৰ সময়ত গোটেই কাম বন, ঘৰৰ কাম বন কৰি মেলি ৰাতিপুৱা সময়ত অকণমান ৰোৱা ৰুই বা ধান কাটি মেলি থৈ কেনে কলেজ বা স্কুল আহিছিলো, বুজিছ? তোৰ নিচিনা এনেকে শুই উঠি মুখ হাত ধুই গা পা ধুইয়ে কলেজ যোৱা নাছিলো আমি। কিমান কষ্ট পঢ়ি শুনি ডাঙৰ দীঘল হৈছো আমি, বুজিছ? সেইকাৰণে এতিয়া আমি কষ্ট কৰি ভালে পাওঁ ইমান তোৰ নিচিনা। তথাপিও আজিকালি মোৰ খং উঠে, গোটেইখিনি কাম ময়ে কৰিবলগীয়া হয়। আৰু কিবা এটা হেৰি হ'লে মোকে কথা শুনাই, মাথাটো গৰম হৈ যায়। সেইকাৰণে শুন, আজি বা কৈ দিছো, কলেজৰ পৰা আহিবি, কাঁহী বাতি থৈ দিম, ধুবি গোটেইখিনি, বুজিছ? নুধুলে মানে কথা বেয়া হ'ব, কিন্তু তোক এখন ঘৰৰ পৰা খেদাই পঠিয়াই দিম। তই এখন ঘৰলৈ বিয়া হৈ অহাৰ আগতে এখন মোৰ ঘৰ আছিলে, বুজিছ? তই অহাৰ পিছত তোৰ হ'ল বুলি তই কেলে ভাবিলি হা? এখন তোৰ যিমান অধিকাৰ আছে এখন ঘৰত মোৰো সিমান অধিকাৰ আছে। বেছি মুখ বুজাই নাথাকিবি, তোকে মই তোৰ মাৰৰ ঘৰলৈ খেদি দিম। খং উঠাই থাকিলি ৰাতিপুৱা এতিয়া কলেজ যাবলৈ মন নোযোৱা হৈ গ'ল মোৰ। মাথা গৰম কৰি থাক সদায়, ভাত বনাবলৈও নোৱাৰ, সোনকালে উঠি কেনে ভালকে কাম এজাতো নকৰ, আৰু কথা শুনাবি মোকে। আৰু নিজৰ কাম নিজে কৰি ল'বি, আৰু মোক কৰ বুলি কৈ নাথাকিবি, বুজিছ? তোক এনেই এখন ঘৰলৈ বিয়া পাৰি আনি থৈছে নেকি মোৰ দাদাই? হা, তোক কাম কৰিবলৈতো আনি থৈছে, আৰু মোক বেছিকে কাম কৰ কৈ থাকিবি। মাক চব কথা লগাই দিম মই, গম পাবি? মায়ে গম পালে মানে তোক কি অৱস্থা কৰিব তই জানা নহয়। মাক জীয়েক একে চব, তহঁতি কি অৱস্থা কৰিব? তোৰ মাৰলৈ ভয় কৰি কিনে আছো নেকি? হা, মাকো কোচকাই মই লাইক নহয়, জীয়েকো কোচকাই মই লাইক নহয়। একদম মানে মুখখন বজাবলৈ দুজনী একেবাৰে এক্সপাৰ্ট মানে। ইজনী কিবা এটা ক'ব লাগে, ইজনীয়ে গাত পাতি কিনে পুৰা উকাই দেখাহি মোৰ আগত। ভয় কৰি থাকো বুলি ভাবিছ নেকি তহঁতক মই? হা, কি মই কি বস্তু এতিয়ালৈকে জনাই নাই, সেইকাৰণে মোৰ কথা এনেকে কৈ থাক। মোক পুৰা কথা শুনা, আজিৰ পৰা নচলিব। তই যি কথা শুনা মই তাতকৈ দুগুণ কথা শুনাম। তোৰ মাৰক ক'লেও কগে, নকলেও নাই যা। তোৰ মাৰক ভয় কৰি থকা নাই মই। মনে মনে থাক, বেছিকে হালা কৰি নাথাকিবি। কলেজ যাবলৈ মন নোযোৱা কৰি দিলি এতিয়া, একদম মাথা গৰম। মাক চব কথা লগাই দিমগে গৈ কিনে মই। কলেজ নাযাওঁ আজি। আৰু মায়ে যদি সুধে কেলে কলেজ নগলি বুলি, তই সময়মতে ভাত বনাই নিদিলি আৰু যাবলৈ বাধা দিলি বুলি কয়। মই একদম অকণমান বহাইকে লগাই দিম মাক। এতিয়া তোক মায়ে মছলাটো দিব, বুজিলি নহয়? বেটালীৰ পঢ়াৰ ধান্দাই নাই, এতিয়া মোক বদনাম দি কেনে দিব চাহি। লাজ নাই, নিজে ৰাতিপুৱা শুই উঠি মেলি ভাতকেইটা বনাই মেলি খাই যাব নোৱাৰে নে কলেজলৈ? নিজলে অকলে ৰুটি দুখন বা বনাই ল'বও পাৰে সি, চব মোলে বাট চাই থাকিব। নেযাওক, কলেজ নেযাওক, যি নেযাওক নাই, মোৰ মতলব নাই নহয়। মই যি হ'লেও হ'লোৱে আৰু এতিয়া। সি পঢ়ি শুনি তাৰ নপঢ়িলে মানে সি কলেজ নগ'লে তাই লছ।
কাম নাই বন নাই এতিয়া শাহুমাই মোক কিবা এটা কথা শুনাওকচোন এজনী মই আৰু দিম মছলা শাহুমাও মুখে মুখে লাগিম এবাৰ মই এই ইয়াত নাই আগৰ পৰা কথা শুনাই থাকিব মই সহ্য কৰি আজি এই অৱস্থা হৈছে আগৰ পৰা যদি এনেকৈ যদি নুশুনাহেঁতেন মই কথা যি কয় তাকে নকৰাহেঁতেন আজি মই চব কাম কৰিবলগীয়া নহয় চবে সমান ভাগকৈ কৰিবলগীয়া হ'লহেঁতেন কামখিনি গোটেইখিনি কাম এতিয়া মোৰ ওপৰতে জাপি দিলে গোটেই আজলি পায় মোক বোৱাৰী মোৰ ছোৱালীজনীক তুমি কি কথা শুনালা হা তুমি ইমান সাহস ক'ত পালা মোৰ ছোৱালীজনীক ইমানকৈ কথা শুনাই পেলাই স্কুল কলেজ যাবলৈ মন নোযোৱা কৰিলে সি হা কান্দি আছে ভিতৰত গৈ কেনে না সেইখিনি তাৰ ঘৰিয়াল চকুপানী চিনি পাই নহয় আপুনি সেই কান্দিব আছে তাক মই কান্দাকে একো কথা কোৱা নাই নহয় আৰু সি যে আপোনাক কি বহাই কৈছে গৈছে কথা মই কৈছোঁ ইমান ৰাতিপুৱা শুই উঠিয়ে তই কলেজলৈ ওলাই লৈছ মোক কিবা এটা কাম কৰি দিব পাৰ বুলি কৈছোঁ সি নাই সেইষাৰ কথাকে বহাই গৈ কেনে কাজিয়া লাগিবলৈ মন পাই যে তাৰ সেইকাৰণে পুৰা কান্দি দেখাইছেগৈ ঘৰিয়াল চকুপানী ওলাই কেনে একেবাৰে দুটামান থাপৰ লগাই দিব লাগে ঠিক হৈ যাব কি কলি তই মোৰ ছোৱালীজনী 2 চৰ বিয়াৰ কথা কৈছ হা মোৰ আগতে ইমান বেয়াকে কৈছ তাৰ আগত তই আৰু বেয়াকে কলি চাগে মোৰ ছোৱালীজনী আৰু ৰাতিপুৱা শুই উঠি কিয় কাম কৰিব তই আছেচোন কাম কৰিবলৈ হা মোৰ ছোৱালীজনী কাম কৰিব দিব পাৰিম নেকি মই হা ৰাতিপুৱা শুই উঠি পঢ়া শুনা কৰি মেলি কলেজ যাব আকৌ কলেজ গ'লে কলেজলৈ নপঠিয়াই কেনে মই কি তাক কাম পাচিব লাগে নেকি হা তোৰ মতে মই সেইটো কথা কোৱা নাই নহয় মা আপুনি ভুলকে বুজিছে একদম মানে আপোনালোকে অকল নিগেটিভিটি ভাবিব জানে যিকোনো কথা মানে একদম বেয়াকে ভাবে মানে একদম পজিটিভটো চিন্তা কৰিব নোৱাৰে এই ইমান ডাঙৰ ছোৱালীজনী ৰাতিপুৱা শুই উঠি কলেজ যায় কলেজৰ পৰা আহি কিনে শুই বিচনাতে শুই মোবাইলটো চাই আকৌ শুৱে ৰাতি ভাত খাই আকৌ শুই গৈ অকল সেইটোৱে কাম নেকি ঘৰৰ কাম বনটো শিকিব লাগে এতিয়া মই মাৰ ঘৰত চব কাম শিকি আহিলোঁ বুলিহে এতিয়া কৰিব পাৰিছোঁ যদি মই আপোনাৰ ছোৱালীজনীৰ দৰে যদি ঘৰত শুই বহি এনেকৈ কলেজলৈ গৈ মেলি অকল হেৰি কৰি থকাহেঁতেন এতিয়া আপোনালোকৰ ঘৰত থাকিব নোৱাৰিলোঁ হয় মই গোটেইখিনি কাম কৰিব নোৱাৰিলোঁ হয় বেলেগ মানুহ আকৌ কাম কৰা মানুহ থ'বলগীয়া হ'লহেঁতেন আপোনাৰ ছোৱালীজনীৰ পিছত এনেকুৱা নহওক বুলিহে আপোনাৰ ছোৱালীজনী কিজানি ইয়াত কোটি মুঠ কোটি ডাঙৰকৈ কাম কৰা ঘৰত পৰেগৈ মানে অকল কামে কৰি থাকিবলগীয়া হয় দিনৰ দিনটো এনেকুৱা পৰি মানে কি কৰি খাব সেই খেদা খাব শহুৰে ঘৰৰ পৰা এতিয়া মই যদি কাম কৰিব নজনাহেঁতেন মোৰ মাৰ ঘৰত আপুনি ঢেৰ কথা নুশুনালেহেঁতেন জানো একদম মোৰ পৰা মোক খেদাই নিদিলেহেঁতেন জানো একদম ঘৰলৈ সেইটো কথা বুলি ভাবিহে মই তাক কৈছোঁ হ'ব তই মোৰ ছোৱালীজনীৰ কথা চিন্তা কৰিব লাগে মাৰজনী এতিয়ালৈকে জীয়াই আছে নহয় মোৰ ছোৱালীজনী তই ভবাৰ দৰে ইমানো কাম কৰাখন নপৰেগে দে কাম নাই এনেই অকল তই মোৰ ছোৱালীজনীক বেয়া হোৱাতে বিচাৰ এদিনো ভাল হোৱাটো নিবিচাৰ তই কাম কৰি তাক এই ঘৰতে বুঢ়ী কৰিব বিচাৰিছ নেকি হা নকৰক একো কাম নকৰিলক তই তোৰ যদি কৰিব মন নাযায় তই নকৰিবি যা বেলেগ মানুহ এজনী আনি ল'ম কাম কৰা মানুহ এজনী আৰু মোৰ ল'ৰাটোক কথা শুনাই কিনে তোক মাৰ খাম বন নকৰাকে বুলি কথা কৈ কেনে তোক মাৰ খাম যদি নহয় তোৰ কাম কৰিব মন থাকিলে নকৰিবি মোৰ ছোৱালীজনীক কান্দুৱাই নাথাকিবি গালি পাৰি নাথাকিবি সি তাক কৰিব মন যায় নকৰে আৰু কি হৈছেনো তোৰ ইমান গা জ্বলিছেনে সি আৰাম কৰা দেখি বুঢ়ী মই সেনেকৈ কোৱা নাই নহয় পিছলৈ তাৰ কষ্ট নহওক বুলিহে মই কথাটো কৈছোঁ তই যদি বেয়া পাইছ বাদ দে তোৰ ছোৱালীজনীক আৰামত খুৱাই বাই থৈ দে কলেজ যাওঁতে এই চুলি তুলি বান্ধি দিবি ধুনীয়াকৈ ফনিয়াই দিবি কাপোৰ কানি চব পিন্ধাই দিবি আকৌ ইমান কষ্ট কৰিব নিদিয়াকৈ থৈছ ছোৱালীজনী পিছলৈ তোৰ ছোৱালীজনী এনেকুৱা পস্তাব নহয় এনেকুৱা পস্তাব এতিয়া গম পাবি মই কোৱা কথাবোৰ এতিয়া তই অনুপ্ৰাপ্ত কৰিবি বুজিলি নহয় বুঢ়ী একে মাক যে তহঁতি দুজনীও একে খোজকাঢ়ি মই ডাইৰেক্ট অকল বিচনাতে সোমাই ৰুমটোতে একদম বাকচত লোহৰ বাকচত সোমোৱা নিচিনা সোমাই থাকোঁ ওলাই নহয় মই কাম বন কৰি মেলি চব এটাও ভাত চাত বনাই মেলি এটা এতিয়া আহ আৰু খাওঁ হাত ধুই কিনে আকৌ ৰুমতে সোমাই থাক মইহে জানিছোঁ তই এদিন কৰি চাবিচোন গোটেই কামখিনি এতিয়া গম পাবি তই কিমান কষ্ট মৰি যাওঁ এই 3টা মানুহৰ কাৰণে ভাত পানী বনাওঁতে তোৰ ইমান কথা তই মোক যে একো কাম নকৰ বুলি কৈছ আগতে তোৰ নিচিনা বয়সত মই 20টা মানুহক ভাত বনাই মেলি খুৱাইছিলোঁ এতিয়া মই যে কাৰো সহায় নলৈছিলোঁ বুজিছ মই অকলে চব কাম ঘৰৰ ৰাতিপুৱা 3টামান বজাতে উঠি মেলি ভাত চাত বনাই ৰুম চুম সাৰি কাপোৰ কানি ধুই মেলি চব ৰেডি কৰি পোহৰ হয় মানে ৰেডি কৰি আকৌ হেৰি ধান কাটিবলৈ যাওঁ কি কৰিবলৈ যাওঁ তই সেইবোৰ তই ধান কাটিবলৈ তই গৈয়ে নাই পোৱা ৰোৱা ৰুবলৈ তই গৈয়ে নাই পোৱা আমি সেইবোৰ কাম কৰা তহঁতৰ নিচিনা বয়সত বুজিছ তোক যে বিশ্বাস নকৰোঁ দেই আগতে জীয়ৰীতে মোৰ নিচিনা বয়সত ৰাতিপুৱা 3টা বজাতে উঠি 20টা-30টালৈ ভাত শাক বনাই পথাৰলৈ গৈছিলোঁ ক'লে এতিয়া শুই থাক 9টা-10টালৈকে মই বিশ্বাস কৰিম জানো তোক এতিয়া কৰ এতিয়াহে বিশ্বাস কৰিম এতিয়া ৰাতিপুৱা 3টা বজাত উঠি কিনে চব কাম কৰিম ৰেডি কৰি থৈ মই উঠালে এতিয়াহে মই বিশ্বাস কৰিম সেই আগৰ যুগৰ কথা এতিয়া মোক কৈ থাকিলে মানে মই বিশ্বাস নকৰোঁ নহয় আগতে মিছা কথাটো ক'ব পাৰ মোক কি আকৰি বুলি ভাবিছ নেকি আগতে হেনো 20টা-30টা মানুহক ভাত বনাই খুৱাইহি কাম নাই মই অহাৰ পৰা 3টা মানুহলৈ ভাত বনাই নাই পোৱা সি 20টা-30টা কথা কৈছে মিছা কথা ক'ব আহিছ তই মোক মই এতিয়া কিয় কাম কৰিম মই আগতে তহঁতৰ নিচিনা বয়সত কৰিলোৱে এতিয়া মোৰ বহি খোৱা সময় তহঁতক মই এতিয়া পথাৰলৈ যাব দিয়া নাই নহয় ৰোৱা ৰুবলৈ ধান কাটিবলৈ যেতিয়া তোক পথাৰলৈ যাব দিম নহয় এতিয়া গম পাবি তই এতিয়া মই এইখিনি কাম কৰিলোঁ হয় আকৌ তই এতিয়া এইখিনি ঘৰৰ কামখিনি ভালকৈ কৰিছোঁ ৰাতিপুৱা শুই উঠি ভাত চাত বনা ছোৱালীজনী কলেজৰ সময়ত খুৱাই কেনে পঠিয়াব লাগে আৰু ৰুম চুম চফাকৈ মুচিব লাগে সেইখিনিয়ে কাম আৰু একো টান কাম নহয় কাপোৰ ধুচোন তই ৱাশ্বিং মেচিনতে ধুৱচোন এনেই হালা কৰি থাকিবি তহঁতৰ নিচিনা বয়সত মোৰ নিচিনা হোৱাহেঁতেন তই মৰিয়ে থাকিলেহেঁতেন চাগে ইমানকৈ কৈছ তই বেছি টান কাম নহয় গোটেই দিনটোহে লাগে কাম কৰিবলৈ ৰাতিটো আৰাম পাওঁ নহয় মই টান কাম নহয় ক'বা এই ইমান ডাঙৰ ৰুমটো সাৰা পোছা কৰোঁতে কিমান টাইম লাগে 3টা মানুহ হ'লে কি হ'ব তহঁতে কি খাওঁ ৰাতিপুৱা শুই উঠি চাহ খাওঁ ৰুটিৰ লগত ভাজি আকৌ লাগে ভাত চাত ডাল বনাওঁতে কিমান সময় লাগে কাপোৰ কানি আছেই ধুবলৈ ৱাশ্বিং মেচিন হ'লে কি হ'ব হা আৰু মেলিবকৈ যাব নালাগে ওপৰতে মেলিব যাব লাগে কিমান কষ্ট হয় মইহে জানো দিনটো লাগে সেনেকৈ সেইকেইটা কাম কৰি থাকোঁতে অকণমান বহিব নাপাওঁ
হ'ব আৰু তই একো কথা কৈ নিদিবি, মাথাটোৱে গৰম হৈ যায় তোৰ কথাবোৰ শুনি শুনি। একেষাৰ কথাকে 10বাৰমান ঘূৰাই কৈ থাক, যি কৰিলেও কৈ থাক, কাম কৰিলেও কবি, নকৰিলেও নাই। ভাত বনাবি নবনালেও নাই। ছোৱালীজনীয়ে মই গৈ কিনে বজাৰ হোটেলত গৈ কিনে খাই আহিমগৈ, তই খালো খাবি নেখালো নাই, যা মাথা মাৰি থাকো, তই যি কৰিলেও কৈ থাক এতিয়া। মোক আকৌ চিঞৰি থাকিবি, মোৰ ছোৱালীজনীক আৰু গালি পাৰি থাকিবি, কথা বেয়া হ'ব কিন্তু। এই চাউটো দেখিছ নহয়, লৈ কেনে ভাতৰ কোবাই দিম তোক। মাক জীয়েক দুজনী কথাখিনি পুৰা গাত লাগিলে যে, কৈ চাগে দুজনীয়ে মুখখন ফুলাই বৰ মোৰ কথাখিনি ডাইৰেক্ট কৈ দিম ন, বেয়া পায় এই দুজনীয়ে মোক যে একদম মানে দেখিবলৈ মনে যায় মোৰ ইহঁতক যে কাম এটাটো কৰি নিদিয়ে ভালকে, আৰু শান্তিও নাই মানে এইখন ঘৰত। অকল ভিডিঅ'টো আজি ইমানতে সামৰিছে আৰু ঢেৰ কাম আছে নহয় এতিয়া কৰিবলৈ, এইকেইজনীতো কৰিয়ে নিদিয়ে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাই দিব, লগতে মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।